ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই আপোনালোকলৈ মেগীৰ ৰেচিপি এটা লৈ আহিছোঁ। মেগীৰ ৰেচিপিটোৰ কাৰণে মোক 2টা পিঁয়াজৰ প্ৰয়োজন হৈছে। মই এটা ডাঙৰ চাইজত পিঁয়াজ কাটি লৈছোঁ আৰু এটা সৰু চাইজত কাটি লৈছোঁ। লগতে 3 পেকেট মেগী লৈছোঁ আৰু 2টা কণী লৈছোঁ। এতিয়া মই পানীখিনি গৰম হ'ব দিছোঁ। মেগীখিনি এতিয়া ইয়াত সামান্য বইল কৰি ল'ম। ৰেচিপিটো বহুত সহজ, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। এতিয়া মই অমলেটটো বনাবৰ কাৰণে কণী 2টা ভাঙি লৈছোঁ। এফালে মোৰ পানীখিনি উতল আহিছে, মই ইয়াতে মেগী কেইপেকেট ভাঙি দিম। কেতিয়াবা মেগীবোৰ অলপ বেলেগ ধৰণে বনাই খাই ভাল লাগে। মই অলপ মছলা মেগীটো খাই বেছি ভাল পাওঁ, সেইকাৰণে মই এনেধৰণে বনাওঁ। এতিয়া মই ডুব যোৱাকৈ মেগী কেইপেকেট ভাঙি দি দিছোঁ। মেগীখিনি এতিয়া উতল আহিছে, মোটামুটি হৈ গৈছে। বহুত বেছি বইল হ'ব দিব নালাগে, সেইটো জোখত ৰাখিলে হ'ল। এতিয়া মই মেগীখিনি পানীৰ পৰা টুকি থ'ম। এতিয়া মই পেন এখনত অকণমান ৰিফাইন তেল দি দিছোঁ, লগতে পিঁয়াজ কেইটুকুৰমান দি দিছোঁ। অকণমান নিমখ দিম আৰু অমলেটটো বহাই দিম। নিমখটো অকণমান কম হোৱা যেন লাগিছিলে মোৰ, আৰু অকণমান নিমখ দি দিছোঁ। লগতে অকণমান জালুকৰ গুড়া ছটিয়াই দিছোঁ। এতিয়া অমলেটটো মই লুটিয়াই দিম আৰু ইয়াত সৰু সৰু টুকুৰা কৰি ল'ম। দুইফালে সিজি গৈছে, এতিয়া ইয়াক ভাঙিব পৰা হৈ গৈছে। অমলেটৰ টুকুৰাখিনি মই এতিয়া কাঢ়ি থৈ দিম আৰু সেইকেইখন পেনতে এতিয়া মেগীখিনি বনাম। এতিয়া আমি অলপমান ৰিফাইন দি দিছোঁ। ইয়াত এতিয়া আমি কাটি থোৱা পিঁয়াজখিনি দি দিম। তেলখিনি অলপ গৰম হ'বলৈ দিব। মই অকণমান জলকীয়া কুটি ৰাখিছিলোঁ, সেইখিনিও মই এতিয়া তেলতে দি অলপ ভাজিম। পিঁয়াজখিনি মোটামুটি ভজা হৈ গৈছে। এতিয়া মই পানীৰ পৰা টুকি থোৱা মেগীখিনি ইয়াতে দি দিছোঁ। এতিয়া মই অলপ বহলাই দিম যাতে গোটা বান্ধি নধৰে। এতিয়া মই মছলা পেকেট ইয়াত দি ল'ম। মছলাখিনি একেবাৰতে মই নিদিওঁ, অলপ অলপকৈ দি থাকিম। লৰাই পেলাই আৰু পেকেট মছলা দি দিছোঁ। এতিয়া মই ভাজি থোৱা কণীখিনি ইয়াতে দি দিছোঁ। এতিয়া যিমানখিনি পাৰোঁ পাতল কৰি দিছোঁ যাতে গোটা বান্ধি নধৰে। এফালে মই গাখীৰৰ চাহ বনাইছোঁ, যিহেতুকে মই চাহৰ লগত খাই ভাল পাওঁ। ইলাচি চাহ বনাই আছোঁ।
মেগীখিনি মোটামুটি ৰেডি হৈ গৈছে। এতিয়া মই সৰুকৈ কুটি থোৱা পিঁয়াজখিনি দি দিছোঁ আৰু গেছৰ ফ্লেমটো ল' কৰি দিছোঁ। এইফালে মোৰ চাহখিনিও উতল আহিছে, মই দুইখিনি একেলগে উলিয়াই ল'ম। এতিয়া মই 1 পেকেট মছলা ৰাখিছিলোঁ, এইখিনি মই এতিয়া ওপৰত অলপ অলপকৈ ঢালি দিছোঁ। মেগী মছলাটো এনেকৈ ওপৰত দি খাই ভাল লাগে। এতিয়া মই অলপ টমেট' চচ দি দিছোঁ। বাছ, মোৰ ৰেচিপি হৈ গ'ল। এতিয়া গাখীৰৰ চাহৰ লগত গৰমে গৰমে পৰিৱেশন কৰিছোঁ।